Hello guys, welcome to my new vlog. এতিয়া বাজিল ৰাতিপুৱা নহয় প্ৰায় দুপৰীয়া হ'ল 12:30 মান বাজিল। এতিয়া মোৰ অলপ কাম আছে, বেংকত যাব লগা কাম আছে, বেংকত যাম। তাৰপৰা আৰু অলপ কিবা কাম আছে, চব কাম আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। তো গাইছ গা ধুই তো ফাইনেলি গাইছ গা চা ধুই ৰেডি। এতিয়া আৰু এজন মানুহক ৰখি আছোঁ, সেই মানুহজন আহিলে মই গুচি যাম বেংকলৈ। কি লাগে শিখৰ লাগে শিখৰ কৈ দিম ৰ ধেমালি কৰিছোঁ দিয়ক, তাৰমানে এই শিখন নাই বেলেগ বুলি নিবে আছে। বেংকৰ বহি মিল গয়া ফাইনেলি পাই গ'লোঁ গাইছ বেংকৰ বহি। এতিয়া যাব লাগে এতিয়া। ট্ৰাফিক জাম ট্ৰেক্টৰে জাম কৰি পেলাইছিল। ট্ৰেক্টৰ মানে এডাল গাছ পেলাইছিল, গাছে জাম কৰি পেলাইছিল। ওলবা পাৰিম না? ফাইনেলি ওললো দিয়ক গাইছ। এইখন স্কুলতে মই ক্লাছ 10 লৈকে পঢ়িছিলোঁ। এতিয়া গাইছ ডিমুত দুৰ্গা পূজা হয়, ইয়াতে হয়, এইটো দুৰ্গা মন্দিৰ। ফাইনেলি পাই গ'লোঁ বেংক। কাম চাম আকল নহ'ল, এতিয়া আৰু ঘৰতে যাওঁ আৰু। তো ফাইনেলি গাইছ ঘৰ আহি পালোঁ। তাৰমানে বেংকৰ কামটো নহ'লে এতিয়া আৰু ঘৰত আহি অলপমান ৰেষ্ট ল'ম, ৰেষ্ট লৈ কিনে ফুৰিব যাম। ভণ্টিও আহি পেলা স্কুলৰ পৰা। ভণ্টি এই ভাত খাৱাৰ মোচা কমকৈ খা অলপ। এই টিভিটো লগত দিয়ে দেই, লগত নাথাকে টিভিটো দেই। ৰিমোট লাগে চাই দে ৰিমোট দি পাকলা নেকি? ৰিমোট দি দিছে না দিবা দিছোঁ না হ'ব দে। ৰিমোট চাব পৰা আছে। টিভি চাই আছোঁ ৰ'ব গাইছ। যোৱা ৰাতি খেলাখন চোৱা নাছিলোঁ, চেন্নাই আৰু বেংগলোৰৰ। মই চেন্নাইৰ ফেন, চেন্নাই বোলে জয় হৈছে, তাকে আৰু চাওঁ আৰু। আপোনালোকে কাৰ ফেন কমেণ্ট কৰি জনাব। তো ভাত চাত খাই অলপ ৰেষ্ট লৈ এটা প্ৰগ্ৰেম আছে মোৰ ইমামি কোম্পানীত, তাকে যাই আছোঁ। তো বলক ভিডিঅ'টো শেষলৈ চাই থাকক। ফাইনেলি গাইছ আহি পালোঁ ইমামি কোম্পানী। পচেৰিয়াত অৱস্থিত। চাই লওক ভালকৈ আপোনালোকৰ লোকেশ্যনটো। এয়া ইমামি কোম্পানীৰ বৃহত্তম এলেকা, সেইখন ষ্টেজ তাতে গৈছোঁ ৰ'বক। বেয়া নাচি আছে কিন্তু বাপৰে বাপ। এনেকৈ বহুত গান বজাই অৱশেষত প্ৰগ্ৰেম সমাপ্ত হ'ল। তো ঘৰত যাম আৰু এতিয়া। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছিল লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই।